শিৱসাগৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত পৰিদৰ্শন কৰিলে শিৱসাগৰ অসামৰিক চিকিৎসালয়, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু চিকিৎসকসকলৰ সৈতে কোভিড পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'ল মন্ত্ৰীগৰাকী। শিৱসাগৰত ক্ৰমাৎ জটিল হৈ পৰিছে কোভিড পৰিস্থিতি। শিৱসাগৰৰ নগৰৰ লগতে দাঁতিকাষৰীয়া গ্ৰাম্যাঞ্চলসমূহতো কোভিডৰ দ্ৰুত সংক্ৰমণ। কোভিডক লৈ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য যে কোনো ব্যক্তি কোভিডত যদি আক্ৰান্ত হয় তেনে ব্যক্তি সুস্থ নোহোৱালৈকে দায়িত্ব চৰকাৰৰ। প্ৰতিজন কোভিড আক্ৰান্ত বৰ্তমান চৰকাৰ তথা স্বাস্থ্য বিভাগৰ নিৰীক্ষণত আছে। আপোনাৰ সংক্ৰমণৰ সংখ্যাটো হাৰটো কমি আহিছে। আপোনালোকে সদায় দেখিছে এতিয়া আমি 1 লাখতকৈ ওপৰ প্ৰতিদিনে মানে টেষ্টিং কৰি আছোঁ আৰু গৈ পেলাই হয়তো তাৰ যিটো আগতে যিটো ৰেট আছিল তাতকৈ যথেষ্ট কমি গ'ল। গুৱাহাটীত চবতকৈ বেছি আছিল, এতিয়া গুৱাহাটী আগতকৈ আধাতকৈ কমি গ'ল। গতিকে সেই ব্যৱস্থাখিনি লৈছোঁ। আমি আজি শিৱসাগৰ জিলালৈ আহিলোঁ। শিৱসাগৰ জিলাত মাননীয় সাংসদ তপন গগৈ ডাঙৰীয়া আছে, মাননীয় আমাৰ নাজিৰা সমষ্টিৰ বিধায়ক তথা লিডাৰ অফ দি অপজিশ্যন আমাৰ শইকীয়া ডাঙৰীয়া আছে, বাকী চৰকাৰৰ প্ৰতিনিধিসকল আছে, জিলা উপায়ুক্তকে ধৰি পুলিচ প্ৰশাসন সকলোৰে লগত আমি বিতংকে তন্নকৈ গোটেইখিনি পৰ্যালোচনা কৰিছোঁ। এতিয়া ইয়াত যিকেইখন হস্পিটেল এতিয়া হৈ আছে তাতকৈ আমি টাৰ্গেট লৈছোঁ যে আমাৰ সদ্যহতে 80খন বিচনা আমি 2 দিনৰ ভিতৰত বৃদ্ধি কৰিম, যিখিনি আছে এক্সিষ্টিং। তাৰপিছত আমি সেইখিনিত যদি আমাৰ পিছত কিবা সন্দেহ আহে যে এইখিনিও পূৰণ হ'ব পাৰে, তেতিয়া আমি লগে লগে আৰু 130খন বিচনা আমি ৰেডি কৰিছোঁ। 24টা ICU আমি বঢ়াবৰ কাৰণে হয়তো 15-20 দিন আমাক সময় লাগিব। আমি ইঞ্জিনিয়াৰ, কণ্ট্ৰেক্টৰ সকলোকে আজি মাতি তেওঁলোকে দিয়া টাৰ্গেটতকৈ অতি সোনকালে কাম কৰিবলৈ তেওঁলোকক টাৰ্গেট দিয়া হৈছে। ইয়াৰ উপৰিও ইয়াত আমি শিৱসাগৰ জিলাত আমাৰ ৰাইজৰ প্ৰতিনিধি, জিলা প্ৰশাসন তেখেতসকলে আমি যেনেকৈ ইয়াত পৰ্যালোচনা কৰিছোঁ, অহা 2 দিনৰ ভিতৰত চাৰ্কুল লেভেলত গৈ চাৰ্কুল অফিচাৰ, গাঁওবুঢ়া, আশাকৰ্মী, পঞ্চায়তৰ বিষয়ববীয়া সকলো একেলগে তাৰ কামৰ পৰ্যবেক্ষণ কৰিব আৰু কৰি যাতে কোনোবা হোম আইচলেশ্যনত আছে, কোভিড কেয়াৰ চেণ্টাৰত আছে, তেওঁলোকক পোনে পোনে সংযোগ ঘটাব। আৰু আমি উপায়ুক্ত ডাঙৰীয়াৰ পৰা দায়িত্ব দিছোঁ, ইয়াত যিখিনি হোম আইচলেশ্যনত আছে বা অন্যান্য ধৰণে কোভিড কেয়াৰ চেণ্টাৰত আছে তেখেতসকলক এটা সংখ্যা উপায়ুক্তই প্ৰতিদিনে ফোন কৰিব, অতিৰিক্ত উপায়ুক্তই কৰিব, তাৰপিছত স্বাস্থ্য বিভাগৰ পৰা কৰিব, চাৰ্কুল অফিচাৰে কৰিব, আশাকৰ্মীয়ে 100% মানে আইচলেশ্যনত থকা লোকক প্ৰতিদিনে খবৰ কৰিব, লোকেল ডক্টৰজনে প্ৰত্যেকজনকে খবৰ কৰিব। এনেধৰণৰ আমি এটা ছিষ্টেম ঠিক কৰিছোঁ যে উপায়ুক্তৰ পৰা আশাকৰ্মীলৈকে সকলো তেখেতসকলৰ কণ্ট্ৰেক্টত থাকিব, সংযোগত থাকিব। আৰু সংযোগত থকাটোৱেই নহয়, তেওঁলোকৰ সমস্যা লগে লগে সমাধান হোৱাকৈ যাক যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে লগে লগে ব্যৱস্থা গ্ৰহণ কৰিব। এইখিনি আমি আজি ইয়াত সকলোকে আমি পৰ্যালোচনা কৰিছোঁ আৰু পৰ্যালোচনা কৰাৰ পিছতে সাংসদ ডাঙৰীয়া হওক, বিধায়ক ডাঙৰীয়া হওক, তেখেতসকল এতিয়া একেবাৰে আমাৰ তৃণমূল পৰ্যায়ৰ চাৰ্কুলত গৈ আশাকৰ্মীৰ লগত তেখেতসকলে আলোচনা বিলোচনা কৰি 2 দিনৰ ভিতৰত আটাইখিনি কাম সমাপ্ত কৰিব। শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট, গণতন্ত্ৰ অসম।